বহুত বহুত ধন্যবাদ। এইবোৰ খুব বেছি মৰম আচলতে, পইচাৰ মূল্য নাই ইয়াৰ ওচৰত আপোনালোকৰ মৰম। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আচ্ছা দাদা, আপুনি শাৰী যাব নোৱাৰে কি কয় ৰাইজ? মোক সুধিছিল যে মোক বৌয়ে কৈছে আৰু চিনাকি আছিল যে মোক কৈছে যে কাপোৰ এযোৰ পিন্ধো, এই নকয় কেনেকুৱা লাগিছে, ভাল লাগিছে বেয়া লাগিছে, কৈ থৈ দিয়ে আৰু ঠিকে আছে, ভালে লাগিছে ভালে লাগিছে। এতিয়া মই সুধিছোঁ, দাদাক সুধিছোঁ, এতিয়া মই এওঁক সুধিম এতিয়া এইদৰে কিয় কয় জানেনে? শুনকচোন মই এটা ভাল কথা সুধিম, আপোনাৰ ভাল কথা সুধিম, একদম একদম চিম্পল কথা এটা সুধিম। প্ৰেম কৰিব জানে? এই বৌ আহিলেহে গম পালোঁ হয়। আপুনি সঁচাকৈ আপুনি য'তে আছে অলপ হাতবোৰ এনেকৈ হাতখন দিয়ক, হিলাই দিয়ক, লৰাই দিয়ক। এইজনী বুলি ক'ব এতিয়া, কিন্তু কোনজনী? তো দাদাই প্ৰেম কৰিব নাজানে, সদায় কমপ্লেইনটো এইদৰে নাচিব লাগিব, বহিবই নাচিব লাগিব। নাই নাই নহ'ব তেনেকৈ।
ৰূপালী কাশ্যপক আমাৰ সম্পাদক প্ৰাঞ্জলে এখন ফুলাম গামোচাৰে মুগাৰ গামোচাৰে আদৰণি জনাব এইয়াৰ পাছতে ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ আজি উপহাৰেৰে ভৰি পৰিম ঠিক আছে প্ৰথমতে কি কৰোঁ ছোৱালী যোগাওঁ নে ল'ৰা যোগাওঁ এটা কথা এইটো বেয়া কথা কিন্তু কি যেতিয়া ছোৱালীৰ পালা আহে সেইটো ভাবে নাই ল'ৰাবোৰক যোগাওঁ তেওঁ বেলেগ ক্ষেত্ৰত কিন্তু কয় মহিলা প্ৰথমতে হয়নে নহয় গতিকে মহিলাই প্ৰথমতে হ'বনে খুব বেশি 5 এবং লক্ষ্মীপুর পালাতে জোকাই আছো মানে ল'ৰাবোৰে জোৰকে দিব লাগিব নহ'লে আকৌ ছোৱালীবোৰক যে ল'ৰাবোৰক জোকাম ছোৱালীবোৰ যে আৰু জোৰকে হয়বোৰ দিব তেতিয়া আৰু বেলেগ হ'ব নহয় ল'ৰাবোৰ হাৰি যাব
আমাৰ জতাধাৰী কামত পাই দেই, আমাৰ জতাধাৰী কামত পাবা। আপুনি বেয়া পায় নহয় জানো? ই ভাল পায়, তুমি ভাল পোৱা নাই চাগে? ভাল পোৱা, খুব চালো ইহঁত, ইহঁতে মোৰ আগতে টেকনিকটো গম পাইছে। আপোনাৰ মুখত কেনেকুৱা লাগে? লখিমপুৰ ছোৱালী প্ৰেমত সকলো মিছা নকওঁ। হয় ভৰ দিব লাগে আমাৰ ছোৱালীসকলক। আজিকালি মতাসকলে এইবোৰো আজিকালি মতাসকলে নকয় সঁচা কথা। বাহিৰতো তিনিগৰাকীক একেলগে মই আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছিলোঁ। আমাৰ মহিলাৰ মেইন লেডিজ ফাৰ্ষ্ট, লেডিজ নহ'লে একো নহয়, লেডিজ ফাৰ্ষ্ট। আজি আমাৰ এই মহিলা সমিতিৰ এইকেইজনৰ নেতৃত্বতে আজি আমি ইমানখিনি আগবাঢ়িছোঁ, গতিকে আমি তেখেতসকলক অলপ ধন্যবাদ জনাইছোঁ। এইবাৰ গাবলৈ লৈছোঁ, মোৰ বিহু গালোঁ। মোৰ কিমান গীত গাওঁ নেকি নিজৰ, কিন্তু মই মোৰ গীতটো গোৱাৰ আগতে মোক আমাৰ ৰাইজে মোক ইমান মৰম দিছে, কমিটিৰ দাদাসকলে, আমাৰ বাইদেউসকলে ইমান বেছি মৰম দিছে। মোৰ ক'ত থওঁ সেই মৰমখিনি জেগা পোৱা নাই মই। সঁচাই খুব ভাল লাগিছে, খুব বেছি ভাল লাগিছে। এতিয়া মই এটা অনুৰোধ কৰিব পাৰোঁনে আপোনালোকৰ পৰা? মোৰ অনুৰোধটো ৰাখিবনে আপোনালোকে? ইমান সুন্দৰ পৰিৱেশ, এই পৰিৱেশটো আৰু সুন্দৰ কৰোঁনে? সকলোৰে হাতত মোবাইল ফোন আছে, মিছা কথা কৈ পায়, মোবাইল ফোন নাই। আজিকালি পোৱালীৰ হাতত মোবাইল ফোন নহয় জানো? গতিকে আপোনালোকৰ মৰম অলপ বিচাৰিছোঁ। মোৰ এটি গীত, সেই গীতটোত আপোনালোকৰ সকলোৱে ফোনবোৰ তাৰ ফ্লেছ লাইটটো অন কৰি এই গীতটো মোৰ লগত আপোনালোকে একেলগে উপভোগ কৰিলে ভাল পাম। সহযোগ কৰিলে খুব ভাল লাগিব, ঠিক আছে? আৰু অলপ গাব লাগিব, মোৰ গৰম ধৰিছে অলপ। ইমান অকণমান ফোন, এইকেইটাই ফোন আছে নেকি? আচ্ছা বাৰু, আৰু অলপ লাইট, অলপ আৰু লাইট লাগে নহয় জানো?